হেল্ল' ৰাইজ, সদায় দৰে আজিও এতিয়া কলেজ যাবলৈ ওলালোঁ যিহেতু আমাৰ এক্সাম শেষ হোৱা নাই। কলেজলৈ বুলি আহোঁতে মোৰ প্ৰথম কামটোৱে হৈছে আজি গোলা অলপমান অৰ্ডাৰ দিব লাগিছিল আৰু সেই গোলাটো ইয়াত নাই আৰু এতিয়া আন এখন দোকানত আহি ধুনীয়াকৈ অৰ্ডাৰ দি আৰু লগৰজনে মই বাইকখনত পেট্ৰল ভৰাই লৈ আৰু এনেকৈ টামান ঘূৰি ফুৰিছোঁ। এতিয়া আমাৰ এক্সাম নাই, লগৰজনৰ এক্সাম আছে। লগৰটোৱে মই আহিলোঁ মৰাকলং বিল চাইডে ঠিক আৰু সময়মতে আহি দেখোঁ যে এক্সামৰ কাৰণে ল'ৰা ছোৱালীবোৰ সোমাবলৈ ইমানেই ভিৰ লাগি আছে আৰু ৰুমত সোমাই লৈ এতিয়া বহিবলৈ জেগা বিচাৰি পোৱা নাই ৰাইজ। ৰাইজ এতিয়া এক্সামটো দি ওলালোঁ। যি কি নহওক কিবাকে আৰু দুটা এক্সাম দিলোঁ, দুটা আছিল আৰু এইফালে আমাৰ বাবুজিতৰ তিনিটা এক্সাম আছিল আজি। অলপমানো ব্ৰেক নাই, লগে লগে আছিলে। অৱস্থা বেয়া হৈ গৈছে একদম ৰাইজ ল'ৰা। বাৰু ৰাইজ এতিয়া ঘৰলৈ যাব লাগে। এতিয়া ঘৰলৈ বুলি ওলাই আহি বজাৰ অলপমান কৰিব আছিলে, কৰি ল'লোঁ। তাৰ পাছতে এনেকৈ আৰু মিঠাই দোকানত আহি সোমালোঁ। গোলাখিনি অৰ্ডাৰ দিয়া হৈ আছিল, তাৰ পাছত এতিয়া লৈ ল'লোঁ আৰু এতিয়া ঘৰ আহোঁ আন্ধাৰ হৈছেই লাহে লাহে। আজি আমাৰ গাৰ্গীৰ বেটীৰ জন্মদিন আছিল, সেয়েহে গোলাখিনি অনা হ'ল ৰাইজক খুৱাবলৈ আৰু ঘৰ গ'লে এন্ধাৰ হ'ল আৰু এতিয়া ঘৰৰ পৰা কীৰ্তনলৈ বুলি আহিলোঁ।